ওচৰতে আমি তাত খাম এতিয়া তাতে চাহ পানী বা কিবা এটা খাই পেলাই যাওঁ আৰু ইয়াত অলপ সময় ৰখি দিলোঁ তাৰপিছত এতিয়া আকৌ মই আহঁতগুৰি যাম অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে আজি ধামাকা ব্লগ দি আছোঁ আপোনালোকক পাৰ্চেল ডেলিভাৰী কৰিবগৈ আপোনালোকক দেখাই আছোঁ কি আজিৰ দিনটো হয় চ' চাই থাকিব শেষলৈ মই এতিয়া যাব ওলালোঁ এজনী আমাৰ ভতিজা চাই লওঁ ডিজে নামটো কৈ দিয়া হে কি নাম দীপাৱলী বৰদলৈ ধুনীয়া যোৱা ঘৰত যোৱা স্কুল যাবিনে নাই আজি হা ঠিকে আছে তোৰ বন্ধুসকল চাই থাকক আজিৰ দিনটো ধুনীয়া ব্লগ দি আছোঁ আপোনালোকক মই এতিয়া ধৰমটোলত আছোঁ এইখিনি ধৰমটোলৰ ধুনীয়াখন খেলপথাৰ আছে তাৰ ওচৰতে মানুহ ঘৰত পাচলি দি আছোঁ এইখন হ'ল ধৰমটোল খেলপথাৰ চ' ইয়াৰ পৰা এতিয়া ধৰমটোল চাৰিআলি যাম এইটো ৰাস্তা ভিডিঅ'টো চাই থাকক ইয়াত ৱেইট কৰি আছোঁ পইচাৰ কাৰণে পাৰ্চেলটো দিয়া এতিয়া আমি ধৰমটোল চাৰিআলিত আছোঁ চ' এইখিনিতে মানে আমি ৰখি পেলাই কোনোবা দিনা চাহ পানী খাওঁ হোটেলখন আজি বন্ধ আছে আমি আৰু এখন আছে লগতে তাতো খাওঁ এই তাতে আমি চাহ পানী খাম এতিয়া মই যিটো ভিডিঅ' বনাই আছোঁ মানে এইটো মোৰ লগৰ এজনৰ ভিডিঅ' বনাই আছোঁ ওৱান প্লাছ কি আছিলে তোমাৰ OnePlus Nord 2 মই এই মোৰ মোবাইলটো এইটো থৈ দিছোঁ তাৰ মোবাইলটোৱে কৈছোঁ কেনেকুৱা হয় আপোনালোকে কোৱালিটি এইটো কোৱালিটি কেনেকুৱা হয় আপোনালোকে চাই কমেণ্ট কৰি জনাবচোন তো মোৰ লগত আছে এই মোবাইলৰ মালিক মোৰ লগত আছে সিও ইয়াত অলপ ৰখি দিছে মানে অলপ টাইম হাঁহ এটা দি দিয়াচোন এই চালে অলপ হেৰি ৰদটো পৰিছে মানে হেৰি হৈছে সিও ৰখিছে সি ডেলিভাৰী কৰিয়াৰ পৰা কৰে চ' মই ক'ম দুয়োটাই মানে লগ হৈ এইখিনিতে কেতিয়াবা মানে আমি চাহ পানী খাওঁ এইখন হোটেলখন বন্ধ আছে ইয়াত তাৰপিছত এয়া খুৰা এজন আছে আৰু বেলেগ ওচৰতে আমি তাত খাম এতিয়া চাহ পানী কিবা এটা খাই পেলাই যাওঁ আৰু ইয়াত অলপ সময় ৰখি দিলোঁ তাৰপিছত এতিয়া আকৌ মই আহঁতগুৰি যাম তুমি কোনফালে যাবা শিলচাং যাবা ন শিলচাং হৈ আপোনাৰ হেৰিলৈ যাব কি কয় বিষ্ণুমণি হৈ শিলচাং তাৰপিছত মকৰীয়া পাবগৈ বাৰু মই এইখিনিৰ পৰা বিদায় ল'ম মই এইটো ৰাস্তাই যামগৈ ইফালে আৰু সি জাগিৰোড ছাইডত যাবগৈ আৰু বিধাৰ হয়নে চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে মই এইখিনিতে সামৰিম এতিয়া তাত বাই এটা দি দিয়া বন্ধুসকল এইখিনিতে আমি অলপ ৰখি লৈছিলোঁ মানে এই লগৰজনৰ সৈতে চ' লগৰজনে ভিডিঅ'টো কৰি আছিলে দুয়োজনে মানে পাৰ্চেল দি আহি শেষ হোৱাৰ সময়ত এইখিনি ৰাস্তাৰ ওচৰতে ৰখিছিলোঁ মানে ভইচটো ইমান এটা ঠিক নহ'ল মানে তাতে গাড়ী আহি থাকে হুলস্থুল মানে মই চ' ৰেকৰ্ডিং কৰি বনাই দিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা